জুবিন দাৰে চিপছত দিয়া ফটোকপি বহুতে দেখিছে, কিন্তু কোনেও কিয় মাত মতা নাই মই সেইটো বুজি পোৱা নাই। এটা কোম্পানীয়ে জুবিন দাৰ ফটোকপি মাৰ্কেটিঙৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু আমি সকলে তালি বজাই আছো, হাত চাপৰি বজাই আছো। মই কৈ দিওঁ যে এই ফটোকপি কেইদিনমান পাছত বাছ ষ্টেণ্ডৰ পিছফালে য'ত মানুহে মুতে তাত পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত গেলাকনিত পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত ৰাস্তাই ঘাটে পৰি থাকিব। এই ফটোকপি কেইদিনমান পাছত য'ত মানুহে জাবৰ জোথৰ পেলাই তাত পৰি থাকিব। আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি ক'ৰবাত গেলাকনিত পৰি থাকক? আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি ক'ৰবাত মুতনিত পৰি থাকক? আপুনি বিচাৰে জুবিন দাৰ ফটোকপি কোনোবাই ডাষ্টবিনত পেলাই থাকক? আপুনি বিচাৰে আমাৰ জুবিন দাৰ ফটোকপি কোনোবাই ক'ৰবাত গছকি পাৰ হৈ যাওক, কোনোবাই লাট মাৰি থৈ যাওক, কোনোবাই নিজৰ মাৰ্কেটিঙৰ কাৰণে জুবিন দাৰ ফটোকপি ব্যৱহাৰ কৰিছে আৰু কেইটামান ভিডিঅ' ক্ৰিয়েটৰে গৈ এইবোৰ ভিডিঅ' বনাই মাৰ্কেটিং কৰি আছে। গুৱাহাটীৰ 2-3 টকীয়া দালাল। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাৰ ফটো গাড়ীত লগাব। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাৰ ফটো ঘৰত লগাব। যদি জুবিন দাক কোনোবাই ভালে পায় জুবিন দাৰ নামত টেটু আঁকিব। যদি জুবিন দাক কোনোবাই ভালে পায় তেতিয়া জুবিন দাক মনৰ মাজত